5মান বজাত প্ৰাতঃভ্ৰমণলৈ গৈছিল দুগৰাকী নাৰ্ছ। প্ৰাতঃভ্ৰমণৰ পৰা ঘূৰি হোষ্টেললৈ আহিছিল দুয়োগৰাকী নাৰ্ছ হোষ্টেলৰ এটা কোঠাতেই থাকে। পুৱা 7:30মান বজাত এগৰাকী নাৰ্ছ ঘৰলৈ গৈছিল। আমি মৰ্ণিং ৱাক গৈছিলোঁ 5টামান বজাত গৈছিলোঁ। হয়, মই 7:30মান বজাত ঘৰলৈ গৈছিলোঁ। তাই তেতিয়া চাহ তাহ খাই ৰুমতে আছিলে। আনগৰাকী হাস্পতালৰ ওপৰৰ মহলাত থকা হোষ্টেলতে আছিল। 11:30মান বজাত ঘৰলৈ যোৱা নাৰ্ছগৰাকীয়ে পুনৰ ঘূৰি আহিছিল। কিন্তু আহি হোষ্টেলৰ কোঠাত দেখে ভয়ংকৰ কাণ্ড। মই 11:30টাত ঘূৰি আহিছোঁ, তাৰপিছত মই আহি দেখিছোঁ। ঘূৰি আহি দেখিছোঁ মই তাইক এইটো অৱস্থাত। দৰ্জাখন অলপ মেলা হৈ আছে। এইখন নগাঁৱৰ DBM নাৰ্ছিং হোম। হাস্পতালখনৰ ওপৰ মহলাত থকা এইটো কোঠাতে বাস কৰিছিল হাস্পতালখনত কৰ্মৰত পুৰবী বৰা নামৰ এইগৰাকী নাৰ্ছ। লগত আছিল আন এগৰাকী। পুৱা প্ৰায় 5 বজাত দুয়োগৰাকী নাৰ্ছে প্ৰাতঃভ্ৰমণলৈ গৈ পুনৰ ঘূৰি আহিছিল। আনগৰাকী নাৰ্ছে ঘৰলৈ যোৱাত পুৰবীয়ে লয় চৰম সিদ্ধান্ত। 11:30মান বজাত ৰুমমেটগৰাকী ঘূৰি আহিহে দেখে পুৰবী অচেতন। অৱশেষত জানিব পাৰিলে পুৰবী আৰু নাই। লগে লগে হাস্পতাল চৌহদত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। কান্দোনত ভাগি পৰে আত্মীয়। লগে লগে উপস্থিত হয় আৰক্ষী। কোঠাত আৰক্ষীয়ে উদ্ধাৰ কৰে চিৰিঞ্জ, এনাস্থেচিয়াৰ ঔষধ। ৰুমমেটে প্ৰকাশ কৰা অনুসৰি এজন যুৱকৰ সৈতে পুৰবীৰ প্ৰেম আছিল, যদিও ব্ৰেকআপ হৈছে। মই আহি পেলাই পাইছোঁ যে তাই শুই আছে। মানে হয়, আমি আহি পেলাই তাই এটা শুই থকা দেখিছোঁ। তাৰপিছত মই মাত দিছোঁ, তাই মাতবোৰ দিয়া নাই কাৰণে মই তাইক হেৰি কৰি পেলাই চিঞৰ বাখৰ কৰোঁতে লগৰ কেইজনী আহি গৈছে আৰু। হয়, মোৰে ৰুমমেট আছিলে পুৰবী বৰা। হয়, আমি মৰ্ণিং ৱাক গৈছিলোঁ 5টামান বজাত গৈছিলোঁ। হয়, মই 7:30মান বজাত ঘৰলৈ গৈছিলোঁ। তাই তেতিয়া চাহ তাহ খাই ৰুমতে আছিলে। হয়, মই 11:30টাত ঘূৰি আহিছোঁ, তাৰপিছত মই আহি দেখিছোঁ। ঘূৰি আহি দেখিছোঁ মই তাইক এইটো অৱস্থাত। দৰ্জাখন অলপ মেলা হৈ আছে। মানে মই ইয়াত এম্পুলহে দেখিছোঁ, বাকী এম্পুল দেখিছোঁ, মেডিচিনৰ এম্পুল দেখিছোঁ আৰু বাকী সেইটোতো মই জনাত তেনেকুৱা আছিল, কিন্তু কিন্তু মাজত ব্ৰেকআপ হৈ গৈছে অলৰেডি। সেইটো মই ক'ব নোৱাৰোঁ কিমান দিনৰ। ইমান সেইবিলাকৰ বিষয়ে মানে মই তাইৰ লগত নাপাতোঁ। তাই মানে বয়সত মোতকৈ বহুত সৰু ন, মই সেইটো কাৰণে তাইৰ লগত সেইবিলাক কথা নাপাতোঁ। ভালপোৱা আছিলে বুলি গম পাওঁ, সেইটো মোৰ মানে মই নাজানো কিমান দিন হৈছে। হয়, আমি একেলগে কাম কৰিব আহিছোঁ। 11 মাহ হৈছে। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব পুৰবীয়ে এই সিদ্ধান্ত লোৱাৰ আচল কাৰণ কি।